আমি আহি ইয়াত হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। গাইছ, আমি মানে এতিয়া আহিলোঁ এটা বেলেগ এটা জেগাত, কোম্পানী টাইটানিক বুলি কয়, ঘড়ী যে দামী দামী ঘড়ী আপোনালোকে পিন্ধে, টাইটানিক কোম্পানী। চ' আপোনালোকে যে পিন্ধে টাইটানিক ঘড়ীটোৰ সেই কোম্পানীটোতে আহিলোঁ, আৰু আজি আমাৰ কাম আছে তাত। মানে আমি ইয়াৰ পৰা অৰ্ডাৰ ল'ব আহিছোঁ। চ' টাইটানিক জাহাজ নহয়, চ' সেই টাইটানিক ঘড়ীটো মানে ৱাচটো সেই যিটো কোম্পানী বনায়, চ' আমি আজি আহিছিলোঁ মানে সেই কোম্পানীটোত। আমাৰ সেইটো কোম্পানীত অৰ্ডাৰ লৈছোঁ, মানে আমি অৰ্ডাৰটো পাইছোঁ। চ' তাৰ পৰা আমি এতিয়া মানে পিঅ' কপি ল'ব আহিছিলোঁ। চ' মানে এতিয়া আমি ফাইনেলি আমাৰ সেইখিনি কাম অলৰেডি হৈ গ'ল। চ' মানে এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাই আছোঁ। চ' গাইছ, এতিয়া হৈ গ'ল দুপৰীয়া, সময় হৈ গ'ল 2টা, আৰু মই আহিলোঁ এতিয়া হোটেলত ভাত খাবলৈ। চ' ভাতটো লৈ ল'লোঁ, ফুচকা ল'লোঁ, ফুচকা আৰু চাম্বাৰ এইটো কিবাকিনি দিছে, সেইটো পিঁয়াজ আৰু গাখীৰ লগত মিক্স কৰি দিছে। আমলেট অৰ্ডাৰ কৰি দিলোঁ, এতিয়া পটাপট ভাতটো খাই লওঁ। চ' গাইছ, মানে ফাইনেলি ভাত চাত খাই ল'লোঁ, আৰু ইয়াত মানে ভাত খোৱাৰ পিছত চুইটটো খাব লাগে। আপোনালোকেও খাব, অভ্যাস কৰক। এনেকুৱা মিঠা বস্তু এটা খাব, মছলা চছলা কিবাকিনি চব কাট হৈ যাব। মই মানে আহিছিলোঁ এতিয়া বেলেগ এটা কোম্পানী, ইন'মিণ্ডা বুলি কয়। চ' তাত এনেকুৱা এইবোৰ লাইটটো দেখিছে, এইবোৰ লাইটৰ এনেকুৱাটো ভাইজা, আৰু এইটো লাইটৰ ভাইজা, এইখিনি, আৰু বেক ছাইডত এইখিনি গোটেই লাইটৰ এইখিনি বস্তু সেই কোম্পানীটোত সেইখিনি বস্তুৱে বনোৱা হৈ যায়। চ' ফাইনেলি এতিয়া মানে মই তাত গৈ আছোঁ, আৰু মোৰ তাত এতিয়া এপইণ্টমেণ্ট আছে। আৰু চ' তাত মানে আপুনি এপইণ্টমেণ্ট নোহোৱাকৈ তাত সোমাব নোৱাৰে, পাৰ্মিশ্যন নাই, চিকিউৰিটি বহুত টাইট। আৰু চ' মানে এতিয়া গৈ আছোঁ তাত, আৰু গাইছ ফাইনেলি মানে ইন'মিণ্ডাৰ পৰা আহি পাই গ'লোঁ, আৰু এতিয়া ইন'মিণ্ডাৰ পৰা আহি পাই এতিয়া আকৌ যাবলৈ লৈছোঁ RKCNC নামৰ এটা কোম্পানী আছে। চ' তাত মানে এইবোৰ এইটো বস্তু এটা আছে। চ' মানে এইটো এটা পাৰ্চেল এটা আছে। চ' মানে এতিয়া পাৰ্চেলটো দিবলৈ গৈ আছোঁ, আৰু ভিডিঅ'টো চাই থাকক। পেট্ৰল পাম্পত ডিজেল চিজেল ভৰাব আছে গাড়ীত, ডিজেল চিজেল ভৰাই গৈ আছোঁ তাত। গাইজ মানে আজি হৈ গ'ল নেক্সট ডে'। কালি মানে ইফালে সিফালে গৈ থাকিলোঁ, গোটেই গাটো বিষ, মানে গাড়ী চলাইছোঁ মানে বহুত দূৰ গাড়ী চাড়ী চলাই যাব লাগে, কিবাকিনি কৰিব লাগে। চ' মানে আৰু ইমান ট্ৰেফিক জামৰ মাজে মাজে ঘপকৈ ব্ৰেক মাৰিব লাগে, বহুত কষ্ট হয়। চ' মানে আজি হৈ গ'ল নেক্সট ডে'। এতিয়া আহিলোঁ কোম্পানীৰ কামতহে, বেলেগ এটা জেগাত আহিলোঁ। মই বগাইদা আৰু মালিক, আমি 3টা আহিছোঁ। চ' মই এতিয়া বহি আছোঁ গাড়ীতে, বগাইদা আৰু মালিক গৈছে চাহ খাবলৈ, কিন্তু মই চাহ নাখাওঁ। চ' সেইকাৰণে মানে সিহঁত গৈছে চাহ খাবলৈ। দুৰ্গা পূজা হিয়া ভৰা সুলভ জনাইছোঁ, সকলোৱে দিনকেইটা ভালে যাওক, আৰু ধুনীয়াকৈ দুৰ্গা পূজা ভাগ ধুনীয়াকৈ চলি গৈ যাওক, আৰু তাৰে কামনা কৰিছোঁ। ক'তো যাতে অশান্তিৰ সৃষ্টি নহয়, ক'তো যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি নহয়, তাৰে কামনা কৰিছোঁ। আপোনালোকে এতিয়া যেনেকৈ মৰম দি আছে, আগলৈও তেনেকৈ মৰম দি গৈ থাকক, ছাপোৰ্ট কৰি গৈ থাকক, আৰু ভাল লাগিব। চ' মানে এতিয়া পৰাগ ফেমিলি দিনক দিন অকণমান আগবাঢ়িছে, ভাল লাগিছে। কিন্তু মোৰ নিজকে দুখ লাগিছে, কেলৈ মানে কি মই কণ্টিনিউ ভিডিঅ' আপলোড কৰি থাকিব লাগিছিলে। চ' মানে মই কণ্টিনিউ নিজেই আপলোড ভিডিঅ' কৰি দিব পৰা নাই, চ' টাইম মিলাব পৰা নাই। আজি ক'ৰবাত গৈছোঁ, কিবা অকণ পাইছোঁ, ভিডিঅ' অলপ বনাই লৈছোঁ। কাইলৈ কিবা ক'ৰবাত গৈছোঁ, কিবা অলপ পাইছোঁ, তেনেকৈ ভিডিঅ' অলপ বনাই লৈছোঁ। চ' মানে তেনেকৈ মিলাই কিনি ভিডিঅ'টো দি আছোঁ। আপোনালোকে বেয়া চেয়া নাপাব, আৰু ধুনীয়াকৈ ভাল দি আছোঁ। আৰু মানে কাইলৈ পৰহি মানে 2 অক্টোবৰত গান্ধী জয়ন্তী আছে। চ' মানে 2 অক্টোবৰত গান্ধী জয়ন্তী বন্ধ আছে, আৰু তাৰপিছৰ পৰা আমাৰ কোম্পানী বন্ধ আছে 3 দিন 4 দিন। কিন্তু কোম্পানীত কাম বহুতেই হৈ আছে, কিন্তু বন্ধ পাওঁ নে নাপাওঁ সেইটো ভগৱান জানে। চ' আপোনালোকৰ মৰম যদি আছে, আপোনালোকৰ যদি আশীৰ্বাদ আছে, যদি ভগৱান আছে, এটা ধুনীয়া জেগাত গৈ আছোঁ, যদি বন্ধ পাই যাম। আৰু যদি বন্ধ নাপাওঁ, চ' কি কৰোঁ দেখা যাওক। এতিয়া হৈ গ'ল মৰ্ণিং, আৰু আমি আহিলোঁ নাস্তা কৰিবৰ কাৰণে। এইফালে বগাইদাই কৰি আছে নাস্তা, আৰু এইফালে মই ল'লোঁ। এইফালে নাৰিকলৰ চাটনি, আৰু এইটো কিবাখিনি চাটনি দিলে, আৰু এইটো পুৰি, এইফালে চব্জি। চব পাকম নাস্তাটো কৰি লওঁ। গাইছ আজি হৈ গ'ল নেক্সট ডে'। মানে এতিয়া নাস্তা চাস্তা কৰি ল'লোঁ, আৰু আজি দুটা চোলা পিন্ধি আছোঁ। বতৰটো বহুত ঠাণ্ডা, কালি মানে পূৰা বৰষুণ দি দিলে, যিহেতু পাহাৰীয়া এলেকা। চ' সেইকাৰণে মানে ইয়াত বৰষুণটো দি দিয়াৰ লগে লগে বহুত ঠাণ্ডা হৈ গ'ল, আৰু সেইকাৰণে মানে দুটা চোলা পিন্ধি লৈছোঁ। সকলোকে শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনালোঁ, আৰু অনাগত দিনবিলাক ভালে যাওক, কোনো যাতে হুলস্থুলৰ পৰিৱেশ সৃষ্টি নহওক। আপোনালোকক অলপ মৰম লাগে, তেতিয়া যেনেকৈ মৰম দি আছে, আগলৈও তেনেকৈ মৰম দি গৈ থাকক, আৰু ফুল ছাপোৰ্ট কৰক। আজিলৈ ভিডিঅ'টো বিশেষ দীঘল নকৰি আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। অসম প্ৰথম, অসম সদায়, জয়।